আজি আমি আলোচনা কৰিম ইংলেণ্ডৰ বিপক্ষে খেলা ছেমিফাইনেল মেচখনত ভাৰতীয় টীম পৰাজয় হোৱা কেইটামান ভুলৰ বিষয়ে। প্ৰথমটো কাৰণ হৈছে ভাৰতীয় দলৰ অপেনাৰ ৰোহিত শৰ্মা আৰু কে এল ৰাহুলে দলটোক এটা ভাল আৰম্ভণি দিব নোৱাৰা। কে এল ৰাহুলে 5টা বলত মাত্ৰ 5 ৰান মাৰি আউট হয় আৰু ৰোহিত শৰ্মাই 28টা বলত মাত্ৰ 27 ৰান মাৰি আউট হয়। যদি এই দুজন খেলুৱৈ দলটোক এটা ভাল আৰম্ভণি দিলেহেঁতেন তেতিয়া হয়তো দলটো ইমান প্ৰেছাৰত নাহিলহেঁতেন আৰু তেতিয়া পিছত অহা খেলুৱৈসকলে ৰান বনোৱাত সহায় হ'লহেঁতেন। 2 নম্বৰটো কাৰণ হৈছে বিৰাট কোহলিৰ শ্ল' ইনিংছ। বিৰাট কোহলিয়ে এখন মেচত 50 ৰান মাৰি দলটোক চম্ভালি লৈছিলে, এইটো সঁচা, কিন্তু তেওঁৰ এইটো ইনিংছ বহুত শ্ল' খেলিছিল। 40টা বলত মাত্ৰ 50 ৰান মাৰিছিল। যদিহে বিৰাট কোহলিয়ে অলপ দ্ৰুতগতিৰ ৰান বনালেহেঁতেন তেতিয়া হয়তো ভাৰতৰ স্ক'ৰ 200 ৰানৰো অধিক হ'লহেঁতেন। কিন্তু এইখন মেচত হাৰ্দিক পাণ্ডিয়াই মাত্ৰ 33টা বলত 63 ৰান মাৰি এটা সুন্দৰ ইনিংছ খেলে আৰু হাৰ্দিক পাণ্ডিয়াই এইটো ইনিংছৰ জহতে ভাৰতীয় দলে 168 ৰানৰ এটা সন্মানজনক স্ক'ৰ কৰিবলৈ সক্ষম হয়। কিন্তু ভাৰতীয় দলৰ বলাৰৰ প্ৰদৰ্শন একেবাৰে নিম্নমানৰ হয়। ভাৰতীয় দলৰ বলাৰসকলে এটা উইকেটো দখল কৰিবলৈ সক্ষম নহ'ল। ফলস্বৰূপে ইংলেণ্ডৰ হৈ অপেনিং কৰিবলৈ অহা জছ বাটলাৰ আৰু এলেক্স হেলছ এই দুজন খেলুৱৈয়ে মাত্ৰ 16 অভাৰত খেলখন জয়লাভ কৰিবলৈ সক্ষম হয়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটোৰ প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।